কেনেকুৱা লাগিছে? বহুত ধুনীয়া লাগিছে, বহুত জেগাটো ইমান ধুনীয়া ন? বহুত ধুনীয়া। বহুত ভয় লাগিছে, কি কওঁ লাগিছে, কিন্তু বহুত ধুনীয়া হয়, বহুত জেগা। আমি শ্বিলঙত আছো, ডাউকি। এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল। নমস্কাৰ, মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। পিছে পিকনিক গৈছে নাই? মই কিন্তু ওলালোঁ দেই পিকনিকলৈ। আৰু এইফালে মই ইমান ঠাণ্ডাত উঠি পিনে গা পা ধুই ৰেডি পিকনিকলৈ বুলি। আৰু আজি আপোনালোকক এটা ধুনীয়া জেগালৈ লৈ যাম, বলক আৰু মোৰ ভিডিঅ'টো চাই থাকক। গাইজ মই ৰেডি, ইফালে এতিয়া স্কুললৈ গৈ আছোঁ। যিহেতু পিকনিকটো ছাৰহঁতে উলিয়াইছে, ছাৰহঁতে মানে আমাৰ স্কুলৰ ছাৰ মেমহঁতে, আমি এতিয়া লোকৰ লগতে যাবলৈ ওলাইছোঁ। আৰু এইফালে মই স্কুললৈ বুলি গৈ আছোঁ। ঠাণ্ডাও ইমানটো কাপোৰ পিন্ধিও টপ পোৱা নাই। হাই গাইজ, আমি পিকনিক যাবলৈ ৰেডি এতিয়া। স্মিতা আজি মেকআপ কৰি আহিছে পিকনিক যাবলৈ। কি লগাইছ? ব্লাছ। চবেই ৰেডি নে পিকনিক যাবলৈ? Absen nasan. Guys, ready? আমি start দিছো, start. Hi Dadu. এইফালে যদি হিমু আমি এতিয়া পাবলৈ হ'লোঁ আৰু ইমান জংঘলৰ মাজে মাজে একদম হাবিবন ফালি ফালি আহিছোঁ। বহুত ভয় লাগিছে, বহুত ভয় লাগিছে, কি কওঁ লাগিছে, কিন্তু বহুত ধুনীয়া জেগা। ফুল আছে, ধুনীয়া আছে লাহেকৈ। মানে আপোনালোকে জকভেলী যদি যোৱা নাই, ইয়ালৈ আহিলে হ'ল। মানে ইমানেই ধুনীয়া ধুনীয়া ফুল আছে নহয়, কি ক'ম মানে। কি বুলি কয়? চেষ্টা জকভেলী নেকি? চেষ্টা নহয়, জকভেলী লাইট। বাইদেউ কিবা ক'বা? বহুত ধুনীয়া ৰাস্তা, বহুত ধুনীয়া ৰাস্তা। ফুলবিলাক দেখাই দিয়া। কিবা এটা কষ্ট কৰিব লাগিব। নিবেদিতা বাইদেউ কিবা ক'ব? কিবা এটা ৰাস্তাটো বেয়া লাগিবই মানে। ৰামক ক'বলৈ আমি এতিয়া কাক লগ কৰিবলৈ গৈ আছোঁ? গাইজ, আমি পিকনিক স্পট পালোহি। এয়া আমি আজি আহিছোঁ ৰামঘাটলৈ। কেনেকুৱা লাগিছে? বহুত ধুনীয়া লাগিছে, বহুত জেগাটো ইমান ধুনীয়া ন? বহুত ধুনীয়া। আপোনালোকক দেখাম বাৰু ধুনীয়াকৈ জেগাটো। গাইজ, ইমান ধুনীয়া জেগাটো। এয়া হৈছে ৰামঘাট। ফটো পোজ দিছে, ফটো পোজ। দেখিছে নহয় ইমান ধুনীয়া জায়গাটো পিকনিক আহিব পাৰে ইয়ালে
মই ধুইছোঁ দেই এজনী গান ধৰি আহিছে বস্তু গা ধুইছে নাই বা দুবাৰ ধুই আহিছে কাব্যশ্ৰী বা বা গাইছ এতিয়া আমি অকণমান ফুৰি আহিবলৈ আহিছোঁ ফুৰি আহোঁগৈ ৰ'বা মলি ৰ'বা বহুত ধুনীয়া জেগাটো গাইছ আমি অকণমান এক্সপ্ল'ৰ কৰি আহোঁ কেনেকুৱা লাগিছে আজি তোমালোকৰ অনুভৱ আৰু স্কুলৰ লগত মেইনলি ভাল লাগিছে তাকে ছাৰ মেমটো বহুত ফুৰাইছে খালি এটা জাগা তুমি আছে পুৰা গাহৰি খুৱাম বুলি কৈ নাই খুৱাব চাগে এতিয়ালৈকে চাগে যোগাৰ কৰি আছে আপোনালোকক দেখাম আৰু লাহে লাহে বস্তুবোৰ জেগাটো কিন্তু সঁচাকৈ বহুত ধুনীয়া আমি এতিয়া বটত উঠিবলৈ যাম হাই জ্যোতিস্মিতা হাই কেনেকুৱা লাগিছে তোমাৰ আজি বহুত ভাল লাগিছে ইমান ঠাণ্ডা ঠাণ্ডা পানী হাই গাইজ হেল্ল' কেনেকুৱা লাগিছে বটত উঠি হাই বহুত ভাল লাগিছে No, 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 no. আমি হাতৰ অপেক্ষাত ৰখি আছোঁ কি হ'ল মানে আমাৰ গানটো ডাউনলোড কৰি আনিলে ইয়াত নেটৱৰ্ক নাই সেইকাৰণে আমি নাচিবলৈও পৰা নাই সেইকাৰণে ভাত খোৱালে বহি আছোঁ আৰু এইফালে ইমান ধুনীয়াকৈ নাচি আছে মাছ খাইছে মাছৰ মাথা আমাৰ পিকনিক চেছ এতিয়া চব তুলি টোপোলা লৈ বাছলি বুলি কৈ আছোঁ পানী তুলি থাকোঁতে মাজনী হাতত চৰিয়া লৈ পানী টুকি থাকোঁতে মাজনী আৰু আজি আমি এনেকৈ সকলোৱে ফূৰ্তি ফাৰ্তাকৈ এসাঁজ খালোঁ একেলগে আৰু এইফালে আমি যাবলৈও ওলালোঁ আৰু যোৱা টাইমতহে বেছি ফূৰ্তি হয় নহয় জানো মানে পগলা ডান্সবোৰ যোৱা টাইমতহে ওলায় আৰু মোৰ ভিডিঅ'টো আজিলৈ ইমানেই আছিলে থেংক ইউ ফৰ ৱাচিং আৰু লাষ্টৰ ডান্সকেইটা চাবলৈ নাপাহৰিব